হেল্ল' গাইজ, গুড আফটাৰনুন, ৱেলকাম বেক মাই ইউটিউব চেনেল বিমান গাই ব্লগছ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ কৰিলে ভাল। আৰু আজি বহুত দিনৰ মূৰত ট্ৰাকত আহিলোঁ, ট্ৰাক ব্লগ বনাম বুলি। তো এতিয়া আমাৰ উস্তাদে পূৰা খানা বনাই আছে। দুজন উস্তাদ আছে আমাৰ আৰু দুজন হেল্পাৰ আছোঁ। আৰু এই দুখন ট্ৰাক, এইখন এখন আৰু এইখন এখন। আৰু আজি আনিছে খাচী। আজি স্পেচিয়েল খোৱা হ'ব নেকি? এয়া পূৰা খাচী, এইফালে মটৰ আছে, এইফালে পিঁয়াজ আৰু ইফালে ভাত বহাই থৈছে। দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। তো গাইজ, উস্তাদে এতিয়া মানে চুলি কালাৰ কৰিবলৈ কাৰণে ইণ্ডিকা নহ'লে গডৰেজৰ কালাৰ এপেটি নিবলৈ পঠিয়াইছে। চুলি পকি গৈছে বোলে। তো ইয়াতে দোকান আছে, লৈ লওঁগৈ। তো গাইজ, এতিয়া এয়া আমাৰ উস্তাদলৈ কালাৰ লৈ আনিলোঁ, ইণ্ডিকা লগাব ন। আৰু এইফালে এতিয়া মটনটো এতিয়া পূৰা মছলা লগত মেৰিনেট কৰা হৈছে। আৰু এইফালে তেল পকি আছে, এতিয়া পূৰা ভাজা হবে নে কি? এতিয়া পূৰা তেলত কি দিয়া আছে এইবিলাক? শুকান জলকীয়া, তেজপাত আৰু এইটো কি? জিৰা গুটি দিয়া হৈছে। এইফালে আলু কাটাই নাই, ৰেডি হৈ আছে আৰু নে কি? অনুভৱ কেনেকুৱা? অনুভৱ মজা ন? আমি মানে আহি আছোঁ গুৱাহাটীৰ পৰা, গুৱাহাটী লোড কৰি পিনে আহি আছোঁ। আৰু এতিয়া আমি যাব লাগিব, আমাৰ গাড়ীখন যাব ইটানগৰ আৰু সিহঁতৰ গাড়ীখন যাব ক'ত আছিলে? তোমালোকৰ গাড়ীখন ক'ত যাব? অঁ, নাহৰ লগত নিৰ্জুলি যাব, এখন গাড়ী নিৰ্জুলি যাব আৰু আমাৰখন যাব ইটানগৰ। আৰু এতিয়া ভাত চাত বনাই থকা হৈছে, ড্ৰাইভাৰ দুজন গৈছে এইফালে কিবা আনিবলৈ। আৰু আমি এতিয়া ৰখি আছোঁ। আৰু যাওঁতে আপোনালোকক ভিউবিলাক দেখুৱাম, ধুনীয়া ধুনীয়া ভিউবিলাক, ইটানগৰৰ ধুনীয়া ধুনীয়া পাহাৰৰ মাজৰ ৰাস্তাবিলাকৰ ভিউ দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো শেষলৈকে চাই দিব বুলি আশা থাকিল। ইমানে আৰু কি ক'ম আৰু নে কি গাইছ? এনেকৈ চাই থাকক। এতিয়া চব বনাই মেলি হৈ গ'ল আৰু খাবলৈ হৈ গ'ল। এয়া বাঢ়ি দিলে, এয়া ৰান্ধনি, চবে খাইছে। উস্তাদজি পূৰা খাইছে, খাই লওঁ গাইছ, তাৰপিছত লগ পাই আছোঁ। ৰ একবাৰ খোৱাত দেখাই দিওঁ। পিছটা দেখাই দে আকৌ খাচী বুলি। খাচী পিচ উস্তাদক তাৰিফ এটা কৰি দে আকৌ। মজা বনাইছে উস্তাদে ন, ধুনীয়া বনাইছে। তো গাইছ, এতিয়া খাই মেলি পূৰা আজৰি হৈ গ'লোঁ আৰু চব বাচন বৰ্তন ধুই মেলি হৈ গ'ল। চব আমি দুজনে মিলি ধুলোঁ আৰু এফালে দুখন খাৰা আছে। আৰু ইয়াৰ পিছফালে গোটেই উস্তাদবিলাক আছে, মানে উস্তাদ তিনিজন মিটিং কৰি আছে। আৰু আমি ইয়াত দুটাই আছোঁ লেবাৰ। ঠিক আছে, খাই মেলি আজৰি। তাৰপিছত আৰু ইয়াৰ পৰা কেতিয়া ওলাওঁ আৰু ঠিক নাই। তো ভিডিঅ'টো চাই থাকক। তো গাইছ, উস্তাদ তিনিজন আছে, তিনিজন উস্তাদে কিনো কৰি আছে চাই আহোঁগৈ। এতিয়া আমি আছোঁ, মই নিজৰ গাড়ীত আছোঁ আৰু বাকীকেইটা উস্তাদ কি কৰি আছে তাকে চাই আহোঁগৈ। ইয়াত আছে হেল্পাৰ এজন শুই আছে, আৰু বাকীকেইজন উস্তাদ এই পিছৰখন গাড়ীত আছে, এই পিছৰখন গাড়ীত আছে। তাকে চাই আহোঁগৈ বলক কিনো কৰি আছে। তো গাইছ, আহি গ'লো, এতিয়া পাই গ'লোহি। কিনো কৰি আছে চাওঁ। এয়া পূৰা ভাত খাই লৈ শুই আছে তিনিজন উস্তাদ। ইয়াত টোপনি মানে, এয়া আমাৰ উস্তাদ, এইখন গাড়ী উস্তাদ, এইজন পূৰা তিনিজন ঘূৰ টোপনি মানে পূৰা শুই আছে। এতিয়া একো ডিষ্টাৰ্ব নকৰোঁ আৰু তো শুই থাকিবলৈ দিওঁ, অলপ পিছত উঠাই দিম আৰু দেই গাইছ। তো গাইছ, অলপ দেৰি আৰাম কৰি মেলি আমি এতিয়া ওলাই দিলোঁ আৰু এতিয়া গধূলি হওঁ হওঁ হৈ গ'ল। এয়া পূৰা ছানছেট হৈ গৈছে। আৰু লগৰ দুজন গ'ল ন, আগত গ'ল তেহেঁতি হয় নাই গাইছ? আমিও গৈ আছোঁ এতিয়া, বলক আৰু অলপ আগত লগ পাই আছোঁ।
এইফালে লেফ্ট চাইডে গ'লে লখিমপুৰ যাব পাৰে আৰু আমি এতিয়া যাম ষ্ট্ৰেইট হোলংগি হৈ ইটানগৰ যাম। লেফ্ট চাইডে লখিমপুৰ যায় এনেকৈ ইউ টাৰ্ণ এটা লৈ। এতিয়া চিধা যাম আমি ইটানগৰ। তো গাইছ আমি আহি পিনে অথনিতে পাই গ'লো প্ৰায় 6টা বজাৰ আগতে পালোহি চাগে। এতিয়া পাই পিনে আমি ৰখি আছোঁ এফালে তেল ডিপু ইয়াত তেল ভৰাব লাগিব। তেল ডিপু বন্ধ কৰি দিলে মানে আমাৰ মেনেজাৰ দুজনে মানে মেছেজ দিয়াত লেট কৰি আছে আৰু ইয়াত বিশেষকৈ নেটৱৰ্ক পোৱা নাই। মানে নেটৱৰ্ক নোপোৱাৰ কাৰণে আমি 3 ঘণ্টামান শুই থাকিলোঁ গাড়ীতে, 2 ঘণ্টা 3 ঘণ্টামান। এতিয়া শুই উঠি পিনে চাইছোঁ এতিয়াও নেটৱৰ্ক নাই, অলপ পাইছে। তো মেছেজটো অহালৈ চাই আছোঁ আৰু 1 ঘণ্টামানৰ ভিতৰত যদি মেছেজটো আহে তেতিয়া ডিপুত তেল দিব। ডিপুটো বন্ধ কৰিলে, কিন্তু এই পিছফালে ঘৰ এটা আছে মানে তাত আছে, মাতি দিলে উঠিম বুলি কৈছে। তো ৱেইট কৰি আছোঁ মেছেজটোৰ কাৰণে, কি হয় চাই লওঁ। কালি তেল ডিপুৰ পৰা আহি ওলাই আহিলোঁ, এতিয়া ৰাতিপুৱা ওলাই আহিছিলোঁ, পুৰা ট্ৰাক ফচি গ'ল। কিমান আপ, পুৰা খাৰা আপ আছে মানে গোটেইকেইটা চকাতে শিলগুটি দিলোঁ, বেয়া ৰিস্কি হৈ আছে এইবিলাক। পুৰা শিলগুটি এইবিলাক চব শিলগুটি ঠেকা লগাই দিয়া আছে, এফালে ডাবুল লগাই দিয়া আছে। কমতি আপুনি চাওক গাইছ, ডাইৰেক্ট খাৰা। এতিয়া গাড়ী আগলৈ দিবলৈ ৰিস্কি হৈ গ'ল, আগলৈ দিবলৈ। আৰু পিছলৈ নিয়াটো সম্ভৱ নহয়, পিছলৈ নিলে দেখোন সেই এল্ট এখনো পিছলৈ নিয়া সম্ভৱ নহয় মানে এইটো। আৰু এখনতো ট্ৰাক ইমান লোডিং, 50 টন লোডিং আছে। এতিয়া কি কৰোঁ তাকে চাই লওঁ, বহুত ডেঞ্জাৰত ফচি গ'লোঁ মানে। এতিয়া ওপৰতো যাব নোৱাৰা হ'লোঁ, তলতো যাব নোৱাৰা হ'লোঁ। তো গাইছ এতিয়া মানে এই পাৰ্টিৰ ফালৰ পৰা JCB আনি দিলে, আৰু JCBটো এতিয়া পিছফালৰ পৰা মানে ছাপৰ্ট দি মানে বেগত আনি থকা হৈছে মানে ডাউনত। ডাউন আনি পিনে এতিয়া ৰিভাৰ্চ কৰি আৰু ঘূৰাই বেলেগ এটা লোকেশ্যন আনলোড কৰিব লাগে। তো গৈ আছোঁ আৰু গাইছ পুৰা ভাগৰ লাগি গৈছে ন। চিধা যা, চিধা। তো গাইছ তাৰপৰা যেনে তেনে উলিয়াই মেলি আনি পিনে এতিয়া পাই গ'লোহি আমি জেগাত। ইয়াত নামিব, ইয়াত পুৰা ডাঙৰ বিল্ডিং বনাই আছে আৰু এইফালে ড্ৰাইভাৰ চাহ বহি আছে উস্তাদজি। আৰু মই এই ত্ৰিপালখন খুলি লওঁ দেই গাইছ, চাই লওক। ত্ৰিপাল খুলি এইটো লগাই দিয়া হ'ল আৰু এতিয়া আনলোড কৰি আছে, আনলোড কৰি হ'লে অলম'ষ্ট। গাইছ ত্ৰিপাল খুলি মেলি হোৱাৰ পিছত মানে লগাই দিলে গাড়ীখন। এতিয়া আনলোডিং হৈ আছে আৰু মই গা পা ধুই পিনে এতিয়া আহিলোঁ দোকানলৈ। ইয়াত লৈ লৈছোঁ পাৱাৰ দুটা আৰু কেক লৈ লৈছোঁ, খাওঁগৈ। তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু লাষ্টত ভিডিঅ'টো এবাৰ চেক কৰি লওক। এইটো আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল, তেতিয়াহ'লে বাই বাই।